আমাক অধিকাৰ নিশ্চিত কৰক, তেওঁলোকৰ অধিকাৰ যাতে একনিও লোকচান নহয় তেনেকৈ আমাক দিয়ক। আমি চাকৰিৰ কাৰণে বিচৰা নাই, আমি সম অধিকাৰ আৰু সম উন্নয়নৰ স্বাৰ্থত, অসমৰ ভৌগোলিক চাৰিসীমা ৰক্ষাৰ স্বাৰ্থত অসমৰ টাই আহোমকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণ আমি বিচাৰিছো আৰু এইবাৰ লাগিব। অন্যথা কিন্তু আমি এইবাৰ আমাৰ টাই আহোম জনগোষ্ঠীৰ যদি অসমৰ যি ৰাজনৈতিক যি স্থিতি, এই স্থিতিক আমি দেখুৱাবলৈ আমি বাধ্য থাকিম। মই ক'ব বিচাৰিছো যে সাৱধান হৈ যাওক আৰু কুচাৰী জনগোষ্ঠীক এই অতি সোনকালে আমাক জনজাতিকৰণৰ মজুৰি দিয়ক, নহ'লে অন্যথা অসমখন ৰক্তাক্ত হৈ যাব। সেইখিনি দাবী হ'ব আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰে। এইটো কথা স্পষ্ট কথা। 2016 मायथाइनि 27 नभेम्बराव बिटिसिनि एक्जिकिउटिभ काउन्सिलाव हाग्रामा महिलारिया 6टा जनगोष्ठीखौ ट्राइबेल बानायनांगौ होननानै मोनसे रेजलिउसन पास खालामनानै भारत गभर्नमेन्ट दैथायहरनायखौ फैगौ 31 जानुवारिनि गेजेराव बे उइथड्र खालामनांगौ। ओमफ्राय बिजेपि गभर्नमेन्टनिफ्राय बिसोर ओंखारना फैनांगौ, बिपिएफ पार्टिया। जुदि ओंखारनानै फैयाब्ला 1 फेब्रुवारिनिफ्राय आं दुलाराय बर' फिसाफोरखौ खावलायनो नागिरदों, कुनु मानसिया बे बिपिएफनि मानसिफोरखौ कुनु गामियाव मेल मिटिं खालामनो होनो नाङा आरो 1 फेब्रुवारिनिफ्राय जेसेबां बर' मानसि बिपिएफआव दं, बिजेपिआव दङब्ला आरएसएसआव दङब्ला ओंखारबोजोबथारनांगौ। ও হেমন্ত মামা এতিয়া ভেজাল লাগি দিলা নহয়। 6 জনগোষ্ঠীয়ে এছটি কৰণ ষ্টেটাছ বিচাৰি পেলাই এওঁলোকক এছটি দিয়াৰ আগতে বড়োলেণ্ড ছেপাৰেট ষ্টেট দি দিয়ক। তাৰ পাছত এওঁলোকক মানে এছটি ষ্টেটাছ মানে এছটি মৰ্যাদাটো দি দিয়ক, নহ'লে বিপদজনক হ'ব। নহ'লে অনা অসমীয়া সংগঠন নহ'লে দিগদাৰ হ'ব নহয় মামা। তাৰ কাৰণে বড়োলেণ্ড ছেপাৰেট ষ্টেট কৰি দিয়ক আৰু এই 6 জনগোষ্ঠীকো এছটি দি দিয়ক, আপত্তি নাই। এইটো বড়োবিলাকৰতো সংবিধান মতে পাব লগা প্ৰাপ্য, সেইটো ছেপাৰেট ষ্টেটটো একদম। বড়োবিলাক মানে কি খিলঞ্জীয়া ভূমি পুত্ৰ হয়। আৰু এই 6 জনগোষ্ঠী সিহঁতৰতো অলৰেডি ইহঁতে ঝাৰখণ্ড, উৰিষ্যা, তেলেংগানা আৰু কি আছে ছত্তীশগড় এইবিলাকৰ পৰা অহা আগত হ'লে দি দিয়ক, আপত্তি নাই, আমাৰ আপত্তি নাই। তাৰ আগত মানে বড়োলেণ্ড ছেপাৰেট ষ্টেট দি দিয়ক। আপোনাৰ নাম থাকিব মামা, আপোনাৰ নাম থাকিব। 6 জনগোষ্ঠীनो जुदि एसटी मर्यादाखौ होयोब्ला एज आं बर' हिसाबै आं बुंदों बेखिनि बाथ्राखौ, खुनु राजनितिकनि खोथा फैया बावहाय। एज बर' जनगोष्ठी हिसाबै मैया दाखालिबो बनसुनिफ्राय गोख्रों स्टेटमेन्ट होदों। 6 जनगोष्ठीनो जुदि एसटी मर्यादाखौ होयोब्ला जों बर'आ मा मर्यादा मोनहैबावगोन बिनि उनावहाय। हिमन्त बिश्व शर्मा मामाया दिनै गोबां बाथ्रा बुंलांबाय थादों। माब्लाबा राभा जनगोष्ठीया होजागोन होजाया, माब्लाबा बर' जनगोष्ठीया होगोन ना होआ, माब्लाबा उमुक जनगोष्ठीया बायदि रोखोमनि बाथ्रा बुंलांदों। तो जुदि बिनि गेजेरावनो बिजेपिखौ मा बिसास नङा होमबा, मा बिसास अनलि बिसोरनो भटल' नांगौथ', भटल' नांगौ। 6 जनगोष्ठीनो जुदि आङो एसटी मर्यादा होना होयोब्ला आं 26आव जिरायनो हागोन, नंगौना नङा? 26आव आं बिजेपिया दिनै गोहोआव फैगोन, बेखिनि बाथ्राखौ चिन्ता खालामलायबाय थादों। तो गोलाव মই প্ৰথমতে আপোনালোকক সুধিব খুজিছো, আমি কোন? আমি কোন হয়? আজি কি হিচাপে আহিছো ইয়াত? আমি কোন বুলি আহিছো? ট্ৰাইবেল, ইয়েছ। কক আমি কোন? ট্ৰাইবেল। আমি সকলোৱে ট্ৰাইবেল। ট্ৰাইবেল মানে কি বুলি জানিছিলো আমি? পোকা খোৱা ট্ৰাইবেল, গাহৰি খোৱা ট্ৰাইবেল, শামুক খোৱা ট্ৰাইবেল, জংগলৰ শাক, জংগলৰ পাত, আলু খোৱা ট্ৰাইবেল, বেং খোৱা ট্ৰাইবেল, কেঁকুৰা খোৱা ট্ৰাইবেল, হয়নে নহয়? ইমানেই ঘিণ কৰিছিল, ইমানেই অৱজ্ঞা কৰিছিল। মোৰ মনত আছে, মই যেতিয়া হাইস্কুলত তেজপুৰত পঢ়িছিলো, অসমীয়া মানুহে এঘৰ তাত মোৰ খুব ভাল বন্ধু আছিল, নীলে। তাই একো নাজানে, মোক ভাত খাবলৈ দিলে। মাকে কিন্তু মোক কাঁহী বাতি ধুবলৈ দিয়াৰ লগতে মই বহা ঠাইত ফিল্ডৰ পৰা শুকান গোবৰ আনি মোক সেই ঠাই মুচিবলৈ দিছিলে। কিয়? কাৰণ মই ট্ৰাইবেল, কাৰণ মই বড়ো। হাইস্কুলৰ কথা বাদ
মই যেতিয়া গুৱাহাটীৰ ইউনিভাৰ্চিটিত পঢ়ি আছিলো বিশ্ববিদ্যালয়ত আমি থকা হোষ্টেলৰ কাষত বানপানী হৈছিল কেকুৰা ওলাল থাকিব নোৱাৰি প্লাই আমি কেকুৰা ধৰি আনি পুৰি খালো এগৰাকী মিচিং ছোৱালী আৰু মই এই মিচিং ছোৱালীগৰাকী এতিয়া বহুত ওপৰৰ এটা ভাল পোষ্টত আছে তাৰ পিছত আমাক কি কৰিলে সেই হোষ্টেলৰ বাকি ছোৱালীবিলাকে মিটিং কৰিলে অঞ্জলি তোমালোকে বোলে ইয়াত আমাৰ পাকঘৰত বোলে কেকুৰা পুৰি খাইছা কেনেকুৱা কথা বহুত পাইছো বহুত দেখিছো তথাপিতো আমি গৌৰৱ অনুভৱ কৰো we are tribal আমি জনজাতি আমি tribal সদায় পুক খাম সদায় গাহৰি খাম সদায় শামুক খাম যি পাৰো সব খাম আমাৰ আইডেন্টিটি আমি সদায় ৰাখিম কথা tribal demand kori na pai it's not a matter of demand it's a matter of identification ji hokol jati peace kori ase ji hokol jati unnoto hua nai ji hokol jatik extra jotno lobo logya ase he pasta criteria ji hokol pore teu lokok sorkare nijei basi sai je eu lokok ST status dibo lage buli identify kore bisari palai die kintu demand kori na pai etu demand kori lua bostuei nohoy kio buji poa nai amar okomor ST bisora kokole it's not a matter of demand it's a matter of identification চিফ মিনিষ্টাৰ ডাঙৰীয়াই কৈছে জনজাতি সকলৰ ক্ষতি নোহোৱাকে কোনো পদ্ধতি 6 জনগোষ্ঠীৰ শিডিউল ট্ৰাইব ষ্টেটাছটো সম্ভৱ নহয় অৰ টিস্যু আৰু এই দাবীটো আমি এই কাৰণে জনাইছো কাৰণ আমাতকে অধিক আগবঢ়া জনগোষ্ঠীবিলাক এসটি হিচাপে ৰিকগনিশ্যন পালে বৰ্তমানৰ যি অটোনমাস কাউন্সিল বিলাক আছে এই অটোনমাস কাউন্সিল বিলাকতো তেওঁলোক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সক্ষম হ'ব কাৰণ continuously since 94 I have been fighting this issue 94 or 99 or মই জেনেৰেল সেক্ৰেটাৰী অল আসাম ট্ৰাইবেল সংঘৰ আজি প্ৰায় 26 বছৰ একটা পোষ্টত আৰু একটা ইস্যুতে মই বুঢ়া হৈছো গতিকে গোটেই কথাখিনি মই বুজি পাওঁ যে এডভান্স এণ্ড পপুলাৰ গ্ৰুপ টু এসটি হোৱাৰ লগে লগে এই সৰু ক্ষুদ্ৰ জনজাতিবিলাক যে নৌৱেৰ হৈ যাব ক্ৰমান্বয়ে তেওঁলোকৰ পলিটিকেল ৰিপ্ৰেজেন্টেশন টোটালি নাইকিয়া হৈ যাব এটা ওয়ার্ড মেম্বার পর্যন্ত জিকিবলৈ সক্ষম নহব পঞ্চায়তত মাজুলীৰ যেটো 96 যেটো উদাহৰণ ইমান গৰ্জিয়াছ হেৰি কি কয় পপুলাছ এটা কমিউনিটি তিনটা কমিউনিটি বিশেষকৈ পপুলাছ আদিবাসী সকলো পপুলাছ তেওঁলোকেও কয় তেওঁলোকৰ 80 লাখ কোচ ৰাজবংশীয় কয় 70 লাখ আহোমেও কয় 50 লাখ তো অলমোস্ট 2 কোটি ওবিসি হিসাবে রিকগনাইজ কমিউনিটি বিলাক যদি এসটি হয় আমি 40 লাখে কত বলে পারিম আমি সংখ্যাগত ভাবেও নোৱাৰো গুণগত ভাবেও আমি নোৱাৰো কাৰণ এডুকেশনালি আমি উইক এডুকেশনালি উই আর ব্যাকওয়ার্ড আমি উই ক্যানট কম্পিট দেম বাৰে ৰেজিস্টাৰ জেনেৰেল অফ ইণ্ডিয়াই টাৰ্ন ডাউন কৰিছিল বাতিল কৰিছিল তেওঁলোকৰ যেটো ৰিকমেন্ডেশন কাৰণ এই 6টা জনগোষ্ঠীয়ে এসটি হবৰ কাৰণে ক্ৰাইটেৰিয়া যিকিটা লাগে এই ক্ৰাইটেৰিয়াখিনি ফুলফিল নকৰে এসটি দি দিয়া পিছত মেন ট্ৰাইবেল মানে কি হয় হেডু বুজিলক আননেসেসারি ডিমান্ড কৰিখিনি হেবু কৰিখিনি লাভ নাই ঠিক আছে ইমানে ট্ৰাইবেল হ'ব মন গৈছে ন জংগলত থাকিব লাগিব গম পাইছা টাউনত থাকিখিনি ডিমান্ড কৰিখিনি ন হেডু কৰিলে এসটি বনি না যাবা তোমালোকে লাগিলে নিজৰ আইডেন্টিটি বচাব কাৰণে মৰি যাম লাগিলে কিন্তু নিজৰ আইডেন্টিটি নিবিকো আকৌ হেতু মনত থবা লাগিলে মৰি যাও কাটিখিনিও মৰি যাম লাগিলে মাৰপিট হৈ যাও জিয়ে হৈ যাওক নিজৰ আইডেন্টিটি বচামে হেতু মনত থব নিজৰ আইডেন্টিটি আমি বিকি খোৱা মানুহ নহয় আৰু বুট হৈ গল নিজৰ আইডেন্টিটি লগে কাৰিব লৈছে হেতু বুট মানে এটা বুট ডাঙৰ কথা হয় আমাৰ কাৰণে ঠিক আছে হেতু মনত থব জুনে আহিব মু উঠাইখিনি খুজিব হেতু দিয়া বস্তু নেকি মানে ট্ৰাইবেল মানে বেলেগ বস্তু হয় তোমালোকে নুবুজিবা তোমালোকে ট্ৰাইবেল নহয় ন তোমালোকৰ ইমোশন তুমি আমাৰ ইমোশন তোমালোকে নুবুজিবা ঠিক আছে জুনে ট্ৰাইবেল হয় হেতু ট্ৰাইবেলৰ ইমোশন বুজিব সো আননেসেসারি এবোৰ ড্ৰামা কৰিও লাভ নাই লাগিলে মৰি যাম নিজৰ
আইডেণ্টিটি বচাবৰ কাৰণে কিন্তু বিকিখিনি নাখাওঁ সেইটো মনত থবা ঠিক আছে লাগিলে যি হ'লেও কৰিম সেইটো মনত থবা ট্ৰাইবেল হয় বে কাটি মাৰিখিনি খাই দিব পাৰোঁ